তো হেল্ল' ফ্ৰেণ্ডসকল, তো আজিৰ ভিডিঅ'টোত মই জনাম যে অসমৰ মহিলাসকলৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এটা খুবেই এটা ভাল খবৰ, কিয়নো অসমৰ মহিলাসকলৰ কাৰণে 5,000 টকাকৈ পাব আঁচনি এটা মুকলি কৰিছে। 5,000 টকাকৈ পাব অসমৰ মহিলাসকলে। কোনে কোনে পাব আৰু কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছখিনি আজি এই ভিডিঅ'টো মই দেখুৱাম। তো বলক ভিডিঅ'টো পুনৰ এবাৰ আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, আঁচনিটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্ধন যোজনা। এই আঁচনিটো অৰ্থাৎ গৰ্ভৱতী যিসকল মহিলা আছে এই মহিলাসকলে পাব আৰু লগতে পাব যিসকল নেকি এটা সন্তানৰ মাতৃ হৈ আছে সেইসকলে পাব। তো এইটো কি কৰিব লাগিব, ক'ত জমা দিব লাগিব, ফৰ্ম ক'ত পাব, মই সম্পূৰ্ণ প্ৰচেছখিনি আজি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো ফ্ৰেণ্ডসকল, প্ৰথমে দেখিব পাইছে এইটো আগতে 6,000 টকা দিছিল, কিন্তু এতিয়া 5,000 টকা দিব। আপোনালোকে এইটো এপ্লাই কৰি দিয়ক। বহুত এটা গেৰাণ্টি 100% পাবই আপোনালোকে। আৰু ক'ত কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছখিনি মই আজি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো ভিডিঅ'টো আমি পুনৰ এবাৰ আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, ইয়াত চাইছে আপোনালোকে, ইয়াত লিখা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্ধন যোজনা। এইটো আছিলে ফৰ্ম। ইয়াত 3টা ফৰ্ম আছে, মানে 3টা কিস্তিৰ ফৰ্ম আছে। প্ৰথম কিস্তি ইয়াত চাইছে দেখিবলৈ পাইছে প্ৰথম কিস্তিৰ ফৰ্ম, আৰু দ্বিতীয় কিস্তি আছে, তৃতীয় কিস্তি আছে। 3টা ফৰ্ম আপুনি ফিল আপ কৰি জমা দিব লাগিব। আৰু ক'ত জমা দিব মই শেষত কৈ আছোঁ। তো ফৰ্মকেইটা আপোনালোকে ক'ত পাব মই ডিছক্ৰিপশ্যন বক্সত দি দিম, নহ'লে মোৰ আপোনালোকে কমেণ্ট কৰিব মোক দিবলৈ, মই দি দিম। লাগিলে মোৰ আপোনালোকক হোৱাটছআপত পঠিয়াই দিম। এইটো মানে ফৰ্মটো যে নেটত আপোনালোকে নাপায়, জাষ্ট মই বেলেগৰ পৰা লৈছোঁ। আৰু ফৰ্মটোত সহজ সৰল কৰি একেবাৰে সহজ কি লগত গাঁঠি দিব সম্পূৰ্ণ লিখা আছে, আপোনালোকে গাঁঠি দিব পাৰিব। আৰু এতিয়া কথা হ'ল যে ক'ত আপোনালোকে জমা দিব এই ফৰ্মটো। আৰু ফ্ৰেণ্ডসকল, এইটো ফৰ্মটো আপুনি জমা দিব পাৰিব আপোনাৰ যিখন গাঁৱৰ আছে, এই গাঁৱৰ যদি অংগনবাড়ী কৰ্মী আছে, আশা কৰ্মীসকলক হাতত এইটো জমা দিব পাৰিব। আৰু তেখেতে এইটো ফৰ্মটো ফিল আপ কৰি এইটো চৰকাৰৰ ওচৰত, তাত ছুপাৰভাইজাৰ বুলি কয়, তেখেতৰ ওচৰত জমা দিলে আপোনালোকে 5,000 টকাকৈ পাই যাব। আৰু এইটো পাব 100% পাব, চিয়'ৰ আপোনালোকে জমা দিব পাৰিব। আৰু জমা দিয়াৰ অন্তিম তাৰিখটো এতিয়ালৈকে ঘোষণা হোৱা নাই, আপোনালোকে সোনকালে জমা দি দিয়ক, আপোনালোকে সোনকালে টকাটো পাই যাব। তো আৰু যদি ফৰ্মটো নালাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই দি দিম। আৰু মোৰ তাত সকলো ফৰ্মবিলাক আছে। তো আজিলৈ ইমান আছিলে, বাই বাই। আৰু ৰিকুৱেষ্ট, যদি আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।